সেইকাৰণে কৈছোঁ যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত বানপানী গৰাখহনীয়া এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত যিবিলাক মানুহে ভূমি হেৰুৱালে তেওঁলোকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ ইয়াততো ভূমি এটকা দামত তাক ভূমি দিছে ৰামদেৱ বাবাক ফ্ৰীকৈ ভূমি দিছে আদানী আম্বানীক ভূমি দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ যাৰ ভূমি নাই তেওঁলোকক ভূমি আবণ্টন নিদিয়াটো এই পৰ্যন্ত অতিকে দুৰ্ভাগ্যজনক আমিও বিভিন্ন সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে দেখিছোঁ বহু মানুহ এতিয়াও মথাউৰিত বসবাস কৰিবলগীয়া হৈছে মাজুলীকে আদি কৰি বহু ঠাইত মানুহ এতিয়া মথাউৰিত বসবাস কৰি আছে তেওঁলোকক নতুনকৈ ভূমি আবণ্টন দিয়া নাই গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক অনতি বিলম্বে ভূমি আবণ্টন দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ সেইকাৰণে কৈছোঁ যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত বানপানী গৰাখহনীয়া এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত যিবিলাক মানুহে ভূমি হেৰুৱালে তেওঁলোকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ ইয়াততো ভূমি এটকা দামত তাক ভূমি দিছে ৰামদেৱ বাবাক ফ্ৰীকৈ ভূমি দিছে আদানী আম্বানীক ভূমি দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ যাৰ ভূমি নাই তেওঁলোকক ভূমি আবণ্টন নিদিয়াটো এই পৰ্যন্ত অতিকে দুৰ্ভাগ্যজনক আমিও বিভিন্ন সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে দেখিছোঁ বহু মানুহ এতিয়াও মথাউৰিত বসবাস কৰিবলগীয়া হৈছে মাজুলীকে আদি কৰি বহু ঠাইত মানুহ এতিয়া মথাউৰিত বসবাস কৰি আছে তেওঁলোকক নতুনকৈ ভূমি আবণ্টন দিয়া নাই গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক অনতি বিলম্বে ভূমি আবণ্টন দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ সেইকাৰণে কৈছোঁ যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত বানপানী গৰাখহনীয়া এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত যিবিলাক মানুহে ভূমি হেৰুৱালে তেওঁলোকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ ইয়াততো ভূমি এটকা দামত তাক ভূমি দিছে ৰামদেৱ বাবাক ফ্ৰীকৈ ভূমি দিছে আদানী আম্বানীক ভূমি দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ যাৰ ভূমি নাই তেওঁলোকক ভূমি আবণ্টন নিদিয়াটো এই পৰ্যন্ত অতিকে দুৰ্ভাগ্যজনক আমিও বিভিন্ন সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে দেখিছোঁ বহু মানুহ এতিয়াও মথাউৰিত বসবাস কৰিবলগীয়া হৈছে মাজুলীকে আদি কৰি বহু ঠাইত মানুহ এতিয়া মথাউৰিত বসবাস কৰি আছে তেওঁলোকক নতুনকৈ ভূমি আবণ্টন দিয়া নাই গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক অনতি বিলম্বে ভূমি আবণ্টন দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ সেইকাৰণে কৈছোঁ যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত বানপানী গৰাখহনীয়া এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত যিবিলাক মানুহে ভূমি হেৰুৱালে তেওঁলোকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ ইয়াততো ভূমি এটকা দামত তাক ভূমি দিছে ৰামদেৱ বাবাক ফ্ৰীকৈ ভূমি দিছে আদানী আম্বানীক ভূমি দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ যাৰ ভূমি নাই তেওঁলোকক ভূমি আবণ্টন নিদিয়াটো এই পৰ্যন্ত অতিকে দুৰ্ভাগ্যজনক আমিও বিভিন্ন সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে দেখিছোঁ বহু মানুহ এতিয়াও মথাউৰিত বসবাস কৰিবলগীয়া হৈছে মাজুলীকে আদি কৰি বহু ঠাইত মানুহ এতিয়া মথাউৰিত বসবাস কৰি আছে তেওঁলোকক নতুনকৈ ভূমি আবণ্টন দিয়া নাই গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক অনতি বিলম্বে ভূমি আবণ্টন দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত